তো এইটো হ'ল সেয়া বিখ্যাত কুটুব মিনাৰ। তো ইয়াৰ আশে পাশে থকা অঞ্চলবোৰ দেখাইছোঁ। এইদৰে কিছুমান ষ্টভ কিবা কিবি বনাই থোৱা আছে, কিন্তু ইণ্টাৰেষ্টিং বস্তু এটা আছে ইয়াত মই দেখাব বিচাৰিম সকলোকে। গুড মৰ্ণিং। আজি মই গৈ আছোঁ দিল্লী ঘূৰিবলৈ। তো ক'ত গৈ আছোঁ মই দিল্লী ঘূৰিবলৈ প্ৰথমতেতো এইটো আপোনালোক জনাই ল'ব বিচাৰিছোঁ। তো মই গৈ আছোঁ দিল্লী দৰ্শন নামৰ এটা প্ৰাইভেট বাছ সেৱা আছে, গভৰ্ণমেণ্টৰো আছে, কিন্তু আমি প্ৰাইভেটটোত গৈ আছোঁ। 350 টকা লয় ইয়াত, আৰু তেওঁলোকে এই 350 টকাত দিল্লীৰ মেইন জেগাসমূহ বাছত সম্পূৰ্ণকৈ ঘূৰাব, যেনে লাল কিল্লা হওক, পাৰ্লিয়ামেণ্ট বিল্ডিং হওক, আৰু লাগিলে আৰু যিবিলাক আছে সম্পূৰ্ণ জেগাবোৰ ঘূৰাবলৈ তেওঁলোকে প্ৰায়খিনি। তো ইয়াত আমি উঠিলোঁ। এই বাছখন নিউ দিল্লী যিটো ৰেলৱে ষ্টেচন আছে তাৰ ওচৰতে গ্ৰেণ্ড প্লাজা নামৰ এখন হোটেল আছে, তাৰ ফ্ৰণ্টৰ পৰা যায়। ইয়াৰ বাবে আপোনালোকে আগতীয়াকৈ অনলাইন বুকিং কৰিব লাগিব, তাৰপিছত আপোনালোকে যাব পাৰিব। চ' মই গোটেইখিনি জেগা আপোনালোকে আজি দেখুৱাম, য'ত মোক লৈ যায় এওঁলোকে। তো গোটেই ভিডিঅ'টো চাব বুলি আপোনালোকে মই আশা ৰাখিলোঁ। ধন্যবাদ। যাত্ৰাৰ আৰম্ভণিতে আমাক এই গাইডজনে এইদৰে আমাক চব ডিটেইলছ কৈ আছিল, ক'ত যাম, কি কৰিম, কেনেকৈ কি থাকিব লাগিব, ফোন নাম্বাৰ দিছে তেওঁৰ, তাৰপিছত কি দেখাব লাগে চব কৈ আছে, যাতে আমি সতৰ্ক হৈ থাকোঁ। फिलहाल हम पहुंचे हमारे टूर के फर्स्ट पॉइंट बिरला मंदिर के लिए। बिरला मंदिर को बनाया था सेठ बलदेवदास बिरला ने 1938 में बनना स्टार्ट हुआ। তো এইখন আমাৰ বাছ। এতিয়া দাদাই কোৱা মতে আমি চাবেদি যাওঁ, বিৰলা মন্দিৰ চাওঁগৈ, লগতে আপোনালোকক দেখুৱাওঁগৈ, ব'লক। টিৰ তলেদি এনেকুৱা সুৰংগ টাইপ থাকে, তো এনেকুৱা সুৰংগ টাইপ দি আমি গৈলোঁ। এতিয়া বিৰলা মন্দিৰ ইপাৰ ৰাস্তাৰ ইপাৰ হ'লোঁ যাবৰ কাৰণে বিৰলা মন্দিৰ। এতিয়া প্ৰথম আমি বিৰলা মন্দিৰ পাইছোঁহি। দাদাই কোৱা মতে ইয়াত কেমেৰা আৰু মোবাইল নিব নিদিয়ে ভিতৰত ভিডিঅ' কৰিবলৈ। চ' বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই লৈছোঁ। বাহিৰৰ পৰা এইটো বিৰলা মন্দিৰৰ ভিউটো দেখাইছোঁ আপোনালোকক। ইয়াত যিহেতু মোবাইল আৰু কেৰি বেগ আৰু জোতা নিব নিদিয়ে, তো ইয়াত লকাৰ চিষ্টেম আছে, তাত আমি থৈ ল'ম এতিয়া গোটেইবিলাক। ইয়াত এনেকুৱা লকাৰ আছে য'ত আপুনি ফ্ৰীতে মোবাইল, জোতা আৰু পাৰ্চ থৈ যাব পাৰিব, গতিকে একো প্ৰব্লেম নহয় ইয়াত। আৰু টোকেন দিয়ে এনেকুৱা। এতিয়া যে আপোনাক ৰাস্তাৰ ইপাৰে সিপাৰে দেখাইছোঁ, এইটো হ'ল দিল্লীৰ মাদাৰ টেৰেছা ৰোড। ইয়াতেই দিল্লীৰ ধনী ধনী মানুহখিনি ইয়াতেই থাকে, মূল আৰু প্ৰসিদ্ধ আৰু সমৃদ্ধিশালী লগতে ক্ষমতাশালী মানুহখিনিৰ ঘৰো ইয়াতেই। তো এয়া দেখালোঁ আপোনালোকক। ইয়াৰ পিছতে মই দেখাই আছোঁ আমাৰ মহাত্মা গান্ধীসকলৰ দাণ্ডী যাত্ৰাৰ এটা স্মৃতি হিচাপে ইয়াত ধুনীয়া এটা প্ৰতিমূৰ্তি বনোৱা আছে, দেখাই আছোঁ আপোনালোকক। এইটো হ'ল সেই প্ৰতিমূৰ্তিটো, চাওক। গোটেইকেইজনৰ যি দাণ্ডী যাত্ৰা আছিল তাৰ এটা যাত্ৰাৰ স্বাধীনতা সংগ্ৰামীসকলৰ এটা স্মৃতি হিচাপে ইয়াত বনাই ৰখা হৈছে ধুনীয়াকৈ। এতিয়া আমি পাইছোঁহি আমাৰ যি দেশৰ MP সকল থাকে তেওঁলোকৰ যিবিলাক ঘৰ। এয়া আপোনালোক দেখিছে, এই যে দেখাই আছোঁ এইবিলাক MP বিলাকৰ ঘৰ। লগতে ইয়াতে আছে ছোনিয়া গান্ধীৰ ঘৰো আছে, লগতে প্ৰণৱ মুখাৰ্জীৰ ভৱন যিটো আছে তেওঁৰো এটা ভৱন বুলি আছে তেওঁৰ নামত। গতিকে প্ৰায়কেইজন আমাৰ পলিটিচিয়ানৰ ঘৰ ইয়াতে আছে, তেওঁলোকে কোৱাৰ্টাৰ পায় ইয়াত ফ্ৰীতে। তো এয়া MLA কলনী, MP কলনী বুলি ক'ব পাৰি ইয়াৰ দিল্লীৰ। এতিয়া এইটো চাওক, এইটো হ'ল আমি নিউজে টিভিয়ে পত্ৰই শুনি থকা আমাৰ দেশৰ ডিফেন্সৰ গৱেষণা যিটো কৰে অনুষ্ঠান, DRDOৰ মুখ্য কাৰ্যালয়। साउथ लोगो प्रेसिडेंट हाउस। বিজয় চক্ৰ। এতিয়া আছোঁ মই বিজয় চক্ৰত। এইটো হ'ল আমাৰ নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং, এইটো আমাৰ পুৰণা পাৰ্লিয়ামেণ্ট বিল্ডিং। এইটো হ'ল চাউথ ব্লক। ইয়াত হোম মিনিষ্ট্ৰী নহয়, ইয়াত বিত্ত বিভাগটো আছে আৰু লগতে হেল্থ মিনিষ্ট্ৰীও আছে। আৰু এইটো হ'ল PMO অফিচ থাকে ইয়াত, এইটো ৰাষ্ট্ৰপতি ভৱনৰ অংশই হয়। তো এইটো হ'ল বিজয় পথ। তো ইয়াৰ পৰা 11 কিলোমিটাৰ পথ হয়, পিছফালে আছে। তো গোটেইখিনি দেখাবৰ চেষ্টা কৰিম আপোনালোকক। ইফালে গৈ আছোঁ এতিয়া ফটো উঠিবৰ কাৰণে। তো ইয়াতে হয় ৰাষ্ট্ৰপতি ভৱন আৰু বাকী যিখিনি ইণ্ডিয়াৰ মেইন বিল্ডিং আছে চব ইয়াতেই আছে। ইয়াতে হেৰি হয়, আমাৰ ৰেলীটো হয় স্বাধীনতা দিৱসত। তো ইয়াত পাৰ্লিয়ামেণ্ট বিল্ডিং এইবিলাক চাই অলপ ভোকো লাগিল, তো বেলপুৰি খাই ল'লোঁ ইয়াত 20 টকাতে। বিজয় পথত আছোঁ এতিয়া, আৰু কৰ্তব্য পথেদি যাম এতিয়া ৰাজপথ চাব। ইয়াত আহিলে আপোনালোকে এনেকুৱা পাৰ্ক, পানীৰ হেৰি বহুত কিবি দেখিব। তো এইবোৰ চাই যাব গোটেইবিলাক। সেইফালেতো এইটো ৰাষ্ট্ৰপতি ভৱন দেখিছে, এইফালে ৰাষ্ট্ৰপতি ভৱনৰ ছেকেণ্ড পাৰ্টটো আছে। তো এইবিলাক বহুতখিনি আছে জেগা দেখাবলগীয়া, গোটেইখিনি দেখাবৰ সময় নহ'ব। চ' আংশিকভাৱে দেখুৱাইছোঁ আপোনালোকক। এইটোৱেই ৰাস্তা, এইখিনি ফ্ৰণ্টত যিটো দেখি আছে, যিটো দি 26 জানুৱাৰী 15 আগষ্টত ৰেলী হয়। এইফালে বগা টোপটো দেখিছে। এতিয়া মই পাইছোঁহি ভাৰতীয় বায়ু সেনাৰ মেইন বিল্ডিংটো। তো এইটো হ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ মেইন বিল্ডিং। তো এইটো দেখাইছোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ, চাওক লগোটো আছে। তো এইটো হ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ মেইন বিল্ডিং, দেখাইছোঁ পিছফালে চাওক। বহুত ডাঙৰ হয়। তো ইণ্ডিয়াৰ মানে আমাৰ ভাৰতৰ যিমান মেইন বিল্ডিং আছে, যিমান মুখ্য কাৰ্যালয় আছে, প্ৰায়বোৰ চৰকাৰী কাৰ্যালয় ইয়াতেই আছে। তো সঁচাই ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ ঠাই এইখিনি।
তো আৰু কি দেখাব পাৰোঁ চাওঁ আপোনালোকক নেক্সট ক'ত নিয়ে দাদাহঁতে। নতুন পাৰ্লিয়ামেণ্ট বিল্ডিংটো অলপ ওচৰৰ পৰাও দেখাই দিছোঁ আপোনালোকক, ফ্ৰণ্টৰ ভিউটো চাওক এনেকুৱা। তো ফাইনেলি আহি পেলাই এতিয়া ইণ্ডিয়া গেট পাইছোঁহি। তো অলপ দেখুৱাই আছোঁ আপোনাৰ, ইণ্ডিয়া গেটত চাওক মানুহ বহুত আছে ভিৰ। তো ইয়াত ফটো উঠাব পাৰে, এনেকুৱা 40 টকাকৈ এইবিলাক ফটো উঠাই দিয়ে, তো ধুনীয়াকৈ উঠাব পাৰে। আৰু এইফালে ৰাষ্ট্ৰপতি ভৱন এইফালে দেখা গৈ থাকে অলপ অলপকৈ। তো খুবেই ভাল লগা এটা দৃশ্য, ধুনীয়া লাগে চাই পেলাই ক'বলৈ গ'লে এইটো। আৰু এইফালে আছে, ইটো পাৰ যাবলৈ অলপ সমস্যাই হয়, পাৰ কৰিছোঁ, নাযাওঁ এতিয়া। ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকক। ইণ্ডিয়া গেট যোৱা ৰাস্তাটো এইটো, ইফালেদি আহে। ইয়াত আপোনালোকে বহুত বজাৰ পাব, বহুত খোৱা বস্তু পাব, তো খাই যাব। এতিয়া আমি আহি বাটত গাড়ীৰ পৰা ননমাকেই চালোঁ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়, হয় এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়। চাওক আপোনালোকক দেখাই আছোঁ। তো অলপ মানুহ আছে ফ্ৰণ্টত ৰৈ পেলাই। তো বেছি দেৰি নকৰি আমি আগবাঢ়ি গ'লোঁ এইটো কাৰ্যালয়টো গাড়ীৰ পৰা চাই। তো এতিয়া আমাক ITDCত নমাইছেহি তেওঁলোকে, ইণ্ডিয়ান টেক্সটাইল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ যিটো অফিচ তাত। তো ভিতৰত যাম, ইয়াত টেক্সটাইল বস্তুবিলাক কিবা চাব পাৰিম। এটা এক্সিবিশ্যন হয়, ভিতৰত কেমেৰা কৰিব নোৱাৰি কাৰণে বাহিৰৰ পৰাই আপোনাক অফিচটো দেখাইছোঁ। তো নেক্সট এতিয়া আমি কিবা এটা লাঞ্চ কৰিম, লাঞ্চ কৰাৰ পিছত কুটুব মিনাৰ আৰু বাকীবিলাক চাব যাম। তো দেখাই আছোঁ বাকীবিলাক, এইটো ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ, চৰি, বাহিৰৰ পৰাই দেখাইছোঁ। থেংক ইউ। ইয়াত অলপ গাড়ীখন ৰখাইছিল খাবৰ কাৰণে, তো লাঞ্চ ব্ৰেক দিছে। তো অলপ মই কি কৰিলোঁ, বানানা চিকেন খালোঁ, গেছ হৈ আছিল অলপ, দেখাই দিছোঁ। মামীহঁতে ফেণ্টা খাইছে, জানটোৱে ই কিবা খাইছে, মেংগ' শ্বেক খাইছে। তো ইয়াকে খাই লওঁ, তাৰপিছত কিবা দেখাওঁ, গেছ হ'ব পাৰে। ইয়াৰ পিছত চাওঁ কি দেখাই, কুটুব মিনাৰ চাবলৈ আছে আৰু কিবা কিবি দেখাব। তো গোটেইখিনি ভিডিঅ'ত দেখাই আছোঁ আপোনালোকক। তো অসম্ভৱ গৰম, কি ক'ব, কোটটো পিন্ধি আহিলোঁ, এতিয়া গৰম আৰু লাগি আছে, খুলি থ'বলৈও জেগা নাই। তো এতিয়া আহি আমি কুটুব মিনাৰৰ গেট পাইছোঁহি, কুটুব মিনাৰ চাব যাম এতিয়া। লাঞ্চ কৰি কুটুব মিনাৰ চাম, তো ভিতৰত গৈ দেখাই আছোঁ। ফাৰ্ষ্ট মই এণ্ট্ৰি কৰিবৰ কাৰণে অনলাইন টিকেট বুক কৰিলোঁ। আপোনালোকে যদি আহে অনলাইন টিকেট বুক কৰিব, 35 টকাতে পাব। তো ব'লক ভিতৰত দেখাই আছোঁ কুটুব মিনাৰ। ফাইনেলি কুটুব মিনাৰৰ যিটো ছাইডৰ পৰিৱেশ আছে তাৰ ভিতৰত আহিছোঁ। তো গোটেই পৰিৱেশটো মই এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম। ইফালে এইকেইটা মিনাৰ চিনাৰ কিবা আছে, আৰু ফ্ৰণ্টতটো এইটো দেখিছে কুটুব মিনাৰ। তো বেক কেমেৰা দি দেখাই আছোঁ গোটেইবিলাক। প্ৰথমতেতো এইটো এটা মিনাৰ দেখিলোঁ ইয়াত, তাৰপিছত এটা গুম্বদ টাইপৰ আছে। তো এতিয়া প্ৰথমে দেৰি নকৰি আপোনালোক কুটুব মিনাৰ ওচৰলৈ লৈ যাওঁ। তো এইটো হ'ল সেয়া বিখ্যাত কুটুব মিনাৰ। তো ইয়াৰ আশে পাশে থকা অঞ্চলবোৰ দেখাইছোঁ। এইদৰে কিছুমান ষ্ট'ভ কিবা কিবি বনাই থোৱা আছে, কিন্তু ইণ্টাৰেষ্টিং বস্তু এটা আছে ইয়াত, মই দেখাব বিচাৰিম আপোনালোকক। ইয়াৰ যিজন ৰজা আছিল, তে এইবোৰ নিৰ্মাণ কৰাৰ লগতে আৰু এটা বিশেষ বস্তু নিৰ্মাণ কৰিব বিচাৰিছে, যিটো সম্পূৰ্ণ হৈ নুঠিল। ইয়াত চাওক বহুত বস্তু ভাগি আছে। তো ইয়াৰ স্পেচিয়েল বস্তু এটা মই আপোনাক দেখাব এতিয়া গৈ আছোঁ, ৰ'ব। তো কুটুব মিনাৰ আছিল এইটো ছাইডে, আৰু এইটো ছাইডে আলাউদ্দিন খিলজীয়ে এটা আলাই মিনাৰ নামৰ এটা 1311 খ্ৰীষ্টাব্দত মিনাৰ আৰু এটা বনাব বিচাৰিছিল, কুটুব মিনাৰতকৈ ডাঙৰকৈ। কিন্তু কি হ'ল, এইটো আধা হৈ থাকিল তেওঁৰ মৰাৰ বাবে, কিন্তু এইটো তাতকৈ ডাঙৰ হ'লহেঁতেন যদি নিৰ্মাণ হ'লহেঁতেন। তো দেখাইছোঁ চাওক কিমান ডাঙৰ, ইটো কুটুব মিনাৰতকৈ এইটো বিশাল হ'লহেঁতেন, কিন্তু তেওঁৰ মৃত্যুৰ বাবে এইটো আধা হৈ থাকিল। তো আলাউদ্দিন খিলজীৰ মৃত্যুৰ বাবেই এইটো নিৰ্মাণ নহ'ল সম্পূৰ্ণ। চাবলগীয়া বহুত বস্তুৱেই আছে, যেনে এটা পুৰণা কুঁৱা আছে। তো এইটো দেখাইছোঁ কুঁৱা, কুটুব মিনাৰৰ ওচৰত কুঁৱা এটা আছে, ইয়াত লিখাও আছে কুঁৱা বুলি। তো উঠিছোঁ, আগৰ দিনৰ কুঁৱানো কেনেকুৱা দেখাই আছোঁ। তো এনেকুৱা হয় কুঁৱাবিলাক, ওপৰত জালনা দিয়া থাকে, তলত বহুত তলত ইয়াত টকা পেলায় মানুহে এইটো কুঁৱাত। তো কুঁৱাত টকা পেলাবলৈ আহে। ইয়াৰ ওপৰত এটা ভাল লাগে কি, প্লেনবোৰ গৈ থাকে ইয়াৰ ওপৰত। তো খুবেই ভাল লাগে। এইটো হ'ল ইলটুমিছৰাৰ মকবৰা, দেখাইছোঁ গোটেইটো চাওক। তো বাকীখিনিও দেখাবৰ চেষ্টা কৰিম আপোনালোকক। তো চাবলগীয়া বস্তু ইয়াত বহুতেই আছে, চাওঁ আপোনালোকৰ কি কি দেখাব পাৰোঁ। এইদৰে বহুত মকবৰা কিবা কিবি বহুতেই আছে, দেখাই আছোঁ আপোনালোকক এটা এটাকৈ। তো এতিয়া যাওঁ তাৰ ওচৰলৈ, কুটুব মিনাৰৰ ওচৰলৈ। তো এইবিলাক দেখিছে, এইবিলাক এতিয়া ইমান ভাল অৱস্থাত নাই, অলপ ভাগি ভাগি গৈছে। মোটামুটি হ'লেও ধৰিব পাৰি যে কিবা আছিল ইয়াত ভাল। তো মকবৰা, কুটুব মিনাৰ আৰু এইটো অলমে মিনাৰ বহুত কিবি আছিল ইয়াত, কিন্তু সময়ৰ কবলত পৰি বহুতেই নষ্ট হ'ল। এতিয়া কুটুব মিনাৰৰ ওচৰত যাওঁ। তো এইটোৱেই হ'ল কুটুব মিনাৰ, গোটেইটো দেখাইছোঁ। অলপ ওচৰলৈ লৈ গৈছোঁ, ৰ'ব দেখাই আছোঁ। ভিতৰত দৰ্জা আছে, সোমাব পাৰি, কিন্তু এতিয়া এলাউ নকৰে জেনেৰেল পাব্লিকক। কিবা স্পেচিয়েল অকেজন হ'লে কিবা হ'লেহে এলাউ কৰে। ওচৰৰ পৰা দেখাইছোঁ। তো এনেকুৱা হয়, ৱালবিলাক ইটাৰে হয়। তো এইটোৱে ইয়াৰ গেটখন দেখাইছোঁ, এইটো হয়, এইখন বন্ধ হৈ আছে বৰ্তমান।
ইয়াৰ গেটখন তলা লগাই থোৱা আছে দেখিছে। তো এইটো গোটেইটো ইয়াৰ কি হয় আৰু কেনেকুৱা অলপ দেখাই দিছোঁ। লগত চাওক এইবিলাক বহুত কিবি আছে বনাই থোৱা। কুতুব মিনাৰ তো এইটো দেখিছে কুতুব ইছলাম। তো এইখিনি আছে আপোনালোকে পঢ়িব পাৰিব প'জ কৰি কৰি। মই গোটেইটো দেখাই দিলোঁ। ইয়াৰ আৰু এটা হ'ল এইখন ওলাই দৰৱাজা বুলি কয়। ইয়াত যিটো মছজিদ আছিল তাত আহিবৰ কাৰণে এই দৰৱাজাখন ব্যৱহাৰ কৰিছিল। তো এইখন হ'ল ওলাই দৰৱাজা আৰু এইটো গেট। তো সম্পূৰ্ণ পৰিৱেশটো চাই ভালেই লাগে, এটা পাৰ্কৰ নিচিনা পৰিৱেশ। তো এইফালে বেক চাইডেও আছে কিবা কিবি গৈ দেখাই আছোঁ। এইটো হ'ল ইয়াৰ মছজিদটো। তো এইটো গম পাইছে মছজিদ বুলি, ইয়াত যিটো মছজিদ আছিল। বস্তু চাই কিন্তু ইয়াত এটা স্পেচিয়েল বস্তু থাকি যায় কুতুব মিনাৰ লগত। এইটো এটা পিৰামিডৰ নিচিনা বস্তু এটাও আছে ইয়াত। আমাৰ যেনেকৈ মৈদামবিলাক থাকে তেনেকুৱা ইয়াতো এটা বৈশিষ্ট্য আছে, কি বিশেষ গম পোৱা নাই কাৰণ ইয়াৰ ওচৰত ফলক তেনেকুৱা দেখা নাই লিখা, কিন্তু পিৰামিডৰ নিচিনাই লাগি আছে ইয়াত দেখাততো। এইটোও দেখালোঁ আপোনালোকক সেইকাৰণে। এতিয়া আমি আহিছোঁ লটাছ টেম্পল চাবলৈ। তো এয়া লাইনত ৰখিছোঁ লটাছ টেম্পল সোমাবলৈ। ইয়াত চিকিউৰিটি চেকিং হয়, এনেই টিকেট একো কাটিব নালাগে। তো যাওঁ ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক। তো আহি পালোঁ এতিয়া লটাছ টেম্পলৰ ভিতৰৰ গ্ৰাউণ্ড। তো লটাছ টেম্পলৰ ভিতৰত আহি পালোঁ এতিয়া। ভিতৰৰ গাৰ্ডেন গোটেইবিলাক চব মই আপোনাক দেখাই আছোঁ। তো এয়া চাওক কেনেকুৱা ধুনীয়া এটা পৰিৱেশ। পাৰ্ক আছে ইয়াত, বহুত পাৰ্ক আছে ইয়াত। আৰু এইবিলাক চাওক কিমান ধুনীয়া ধুনীয়া বস্তু বনাই থোৱা আছে ইয়াত। পাৰ্ক ইমান ধুনীয়া সুন্দৰ পাৰ্ক বুলি ক'ব লাগিব। লগতে মন্দিৰটোতো ক'বই লাগিব, বহুত ধুনীয়া। তাত গৈ আপোনাক দেখাই আছোঁ। গাৰ্ডেন মেইনটেইন কৰিছে ধুনীয়া। চাওক বনবিলাক বহুত সমানকৈ কাটা। চাওক তো এইটো হ'ল লটাছ টেম্পল। ভিতৰলৈ নাযাওঁ কাৰণ এণ্ট্ৰি বহুত সময় লাগে আমি, আৰু ইমান সময় নাই আমাৰ হাতত, গতিকে ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকে চাওক। এনেকুৱা চিকিউৰিটি থাকে, চেণ্ডেল খোলা থাকে। তো এয়া আছিল লটাছ টেম্পল। নেক্সট আপোনালোকক আৰু এটা স্পেচিয়েল জেগা দেখাই আছোঁ, বলক। তো এতিয়া মই আহি পাইছোঁ ৰাজঘাট, মহাত্মা গান্ধীৰ সমাধিস্থল। তো দেখুৱাম আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ইয়াতে সমাধিস্থ মানে কৰি দাহ কৰা হৈছিল। তো দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি মহাত্মা গান্ধীৰ সমাধিস্থল। তো এতিয়া আমি ৰাজঘাট পালোহি। ইয়াতেই মহাত্মা গান্ধীৰ শটো অন্তিমত দাহ কৰা হৈছিল। তো এতিয়া ক'তনো দাহ কৰা হৈছিল গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ৰাজঘাটৰ। তো ইয়াৰ পৰিৱেশটো সঁচাই ভাল লাগিল। পাৰ্ক আছে ইয়াত বাকী জেগাবোৰৰ দৰে, লটাছ টেম্পলত যেনেকৈ আছিল বা কুতুব মিনাৰ যেনেকৈ আছিল চবতে পাৰ্ক থাকে এখন নৰ্মেল। তো গোটেইখিনি দেখাবৰ চেষ্টা কৰিম এতিয়া আপোনালোকক। পিছফালে এনেকুৱা কিছুমান মহৎ লোকৰ বাণীও লিখা আছে ইয়াত। এনেকুৱা মহৎ লোকৰ বাণীৰে বহুতবিলাক ঠাই ভৰাই থোৱা হৈছে ইয়াত ক'বলৈ গ'লে। আৰু পাৰ্কখনটো দেখাইছোঁ আপোনালোকক, খুবেই ভাল লাগে। ইয়াৰ তলৰ চাইড এতিয়া সোমাই যাব লাগে, এনেকৈ ধুনীয়া এটা দৃশ্য ক'বলৈ গ'লে। ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ মই। এতিয়া আমি আহি ভিতৰ ভাগ পাইছোঁ। এয়া আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সদাহ কৰা ঠাই ৰাজঘাটৰ। চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ, সঁচাই এক পবিত্ৰ ঠাই বুলি ক'ব লাগিব। ইয়াত তাত জুতি এডাল জ্বলাই থোৱা থাকে, সঁচাই এটা আৱেগিক পৰিৱেশ ইয়াত। সকলো শান্ত, সকলোৱে সেৱা লৈছে, ময়ো ল'ম। তো এইখিনিতে ভিডিঅ'টো প'ষ্ট কৰিছোঁ। আকৌ নেক্সট ৰেড ফৰ্টত গৈ ভিডিঅ'টো আৰম্ভ কৰিম। তো আমি আমাৰ লাষ্ট ষ্টপেজ এতিয়া ৰেড ফৰ্ট পালোহি। এইটো আমাৰ আজিৰ লাষ্ট ষ্টপেজ হ'ব। ইয়াৰ পিছত আমি এতিয়া আমাৰ হোটেললৈ যামগৈ। তাৰপিছত কাইলৈ আপোনালোকক দেখাম মোৰ ভিডিঅ'টোত চান্দনী চক, চোৰ বজাৰ, এই গোটেইবিলাক দেখাম। তো এইটো মোৰ বেক চাইড দেখিছে ৰেড ফৰ্ট। তো লাষ্ট মই ৰেড ফৰ্টলৈকে আহিলোঁ। এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাৰণ গোটেই দিনটো বহুত কষ্ট হ'ল, বহুত জেগা ঘূৰিলোঁ। তো আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে, আৰু মোৰ চেনেলটো যদি ভাল লাগিছে চাই ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, যাতে আপুনি মোৰ ভিডিঅ'বোৰ সোনকালে পাব পাৰে। তো আজি ৰেড ফৰ্টত বন্দে মাতৰম, জয় হিন্দ কৈ মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ, থেংক ইউ।